অ শুনিছানে অ বোলো শুনিছানে মানুহটোৱে বৰ চিঞৰ ৰাতিপুৱাই লগ মই আনিছো নহয় অকমান দেৰি হ'বই আৰু জুইকুৰা জ্বলাওঁতে সেই কেনেকুৱা হৈছে মইহে জানিছো ইবাৰ নজ্বলে সিবাৰে নজ্বলে অত দিনৰ পৰা কৈ আছো বোলো গেছ এটা আনি দিব চাহপাতটো কম হ'ল হ'ব আজি তেনেকে খাওঁ দোকানৰ পৰা হয় মই হাউতকে বোলো লৈ আহোগেচোন বোলো ইমান কাৰা চাহ অকণ ৰাতিপুৱা খাবলৈ মন যায় নাই মানুহটোৱে নুশুনে কথা ক'লে বিস্কুটটো মই কেলে আনি থৈছিল না গুড ডে বিস্কুট বেগালাল যে ওলালেহি যে গুড ডে আনিছিলে নিজে সেই ৰাতিখন সেই 12টা বজাত উঠি যদি লুকা লুপে খাই পেলাই গুড ডে বিস্কুট ওলাইছিল লৈ যোৱাকেইটা সেই কি কয় এই মাটি বাৰীকেইটা চাব লাগিছে না আমাৰ সেই পোনাহেঁত আহিছে নে বাৰু কাম কৰাকেইটা জানো আহিছে নাই বা মনাৰ খান আপুনিহে অথনি পাই এইখিনিত বহি ৰাস্তা ফালে চাই আছে ইমান দে অহা নাই ফোন এটা কৰিবাচোন ইমান দে কৈছে অহা নাই ৰ'ব কৰিব লাগিব মই পোনাখনক মাতিব লাগিব ফোনটো কৰিবলৈ এইকেইটা থৈ আহোঁগা হাউচকে তেহেঁতি ইমান দেহৰ কাম কৰিবলৈ অহা নাই সিহঁতক হাঁচিয়াটো হ'লে একদম টাকি লাগিব ইমান দে অহা নাই অ এইটো কবই নোৱাৰে খাই গাহৰিটো তোক যে বজাৰকেইটা কৈ পেলাই শুনিবা মই চিঞৰি আছো যা খাওঁতে বজাৰকেইটা কৰি আগে যা পইচা লৈ আগফালে চোতালত বাপে বহি আছে বাপে খুজি নিবি কি কি আনিব লাগে বাপে কৈ দিব খালি গোটেই এটা মনৰ মতে হোৱাতে থাকিব শুবলৈ শান্তি নাই গোটেইখন চাচোন কিনো কৰিলে মই ইমান মুচিব নোৱাৰো নহয় বুঢ়ীমানজনীয়ে হেৰ যা বজাৰতে কৈ আন দাদা কি হ'ল এই চব্জি কিবা বজাৰ কৰিব দিছিলে এই কি কয় আলু পিঁয়াজ নহৰু এইবোৰ চব দাইল চাইল লৈ আহিবি আকৌ সুধিব লাগে নেকি এই পইচাটো কেলে মাৰে দিয়া নাই নেকি মাৰা হাতত যা মোক সুধি লাভ নাই তোমাৰ খেতি দিবলৈ কৈছিলে অ শুনিছা দেখিছা মাত মতা নাই সেই 500তে মোৰ ভাগৰ 500 টকা এটা আছে যা লৈ আহিবি যা বাকীটো যিমান থাকে ঘূৰাই নিবি আকৌ কোনফালে আছে এই মোৰ মূৰত তেজ খোৱাটো গমেই নাপাওঁ মনত পৰিলে যা লৈ যাগে চব কথা মোকে সুধিব নল মোৰ হাগিব লাগিছে তই পানীটো দেচোন ইটো বাল্টিং নাই কেচোন যা না মোৰ এইটোৱে লাগে দেচোন মই গৈ আহোঁ দে ৰ এই চবাব মানে কাম এটা কৰিবলৈ শান্তি নাই বাল্টিংটো নিলে সেই ঘৰৰ ভিতৰলৈ পানী অনা বাল্টিংটোহে নিবলৈ পালে আহি বিৰিয়া ধুবলৈ লৈছিলোঁ অ মা কি হ'ল কেলে চিঞৰি আছনো হে কি হ'ল কাঁহী বাতি ধুবলৈ যে দিছিলা যে সেইটো বাল্টিংটো লৈ পিনি সি গুচি গ'ল এই লেট্ৰিঙত ভাল লাগে ঘৰৰ ভিতৰলৈ অনা পানী বটল বাপেৰে শুনিবলৈ হ'লে মোক হেও ফলিয়া খৰিয়া যাইব মোক সেইটো বাল্টিং বাপে সৈদিনাখনি হৈ বেপাৰীটোৰ পৰা লৈ থৈছে কেতিয়াবা সেই ভিতৰৰ শাক পাচলিখন ধুবলৈ লাগে তই এবাৰ তাক কেলে লেট্ৰিনলৈ নিবলৈ দিলি আহিলে চাউকে লৈ গুচি গ'ল মই ক'বলৈ মানে সুবিধাই নাপালো তালে চেচ দিলে মোৰটো তহঁতি খাই নেপেলাও কেলে দাদাকে নিগ'ল দাদা সি তাক বজাৰলৈ পঠিয়াইছো ভাল বাল্টিংটো হাগিবলৈ নিলে বাপেৰে শুনিবলৈ হ'লে মোৰ মূৰটো খাই পেলাব নকবি বাপেৰ অ পা আহিলি চাহ কি গেলি চাহ এইটো হাতা চিনিয়া গোটেই যে শাক পাচলিকে লৈ আহিলি যে খুবা নাপালো যেতিয়া নাপালি তোক বজাৰলৈ যাবলৈ কৈছিলো এইখিনি দোকানৰ পৰা গৈ আহিলো মই তই মোৰ টেষ্টটো বা খাম বুলি ললি নেকি অত ডাঙৰ হ'লে হাই বজাৰকেইটা কৰিব পৰা তই খাম বুলি আহি যা পৃথিৱীখনলৈ একো এটা কৰিব নাই ভাল অকা মকাটো পালো যা থৈ দেগে নাইকে ৰ এইটো সৰুটো ক'ত গ'ল এইটো সৰুটো আমাৰ দিছিলে মাতিছিলো ক'ত সোমাইছিলি হাগিবলৈ গৈছিলি আহিও এখন পৰিলে কৃষ্ণ ঘৰৰ কাম গাল কৰিব লাগে তই গম পাৱ নে নাপাৱ সেই ডাঙৰটোক মই পঠিয়ালে তাক বুলি যাইছো ন বজাৰকেইটা কৰি আনিলেগে গোটেই সেই শাক পাচলি গোটেই গাল উলিয়ালেহি আহি পেলাই তই কি দিনটো হাগিয়ে থাকিবি নেকি পেটটো বেয়া আছে চুবাবি ৰাতি হ'লে চুবাবি মাছ মাংস আনি এই তোৰ গুলিকে ভৰাবি হত চিহিৰ এই ভি যে কামকেইটা যে কৰিবলৈ ক'লো মই বোলো যাচোন এই পথাৰত কামকেইটা কগে সিহঁতে কাম কৰিব নোৱাৰিলে স্কুলত নাম লগাইলো স্কুলত যাব নোৱাৰিলে কি কেটকেটা আছে বাৰু এইটোৱে তেজ খোৱা এইটোৱে খাম বুলি আহিলে এই ডাঙৰটো এটাই বজাৰ লিষ্টখনকে কৰিব পৰা কাজিয়া লাগিছে বুলি মোলে ফোন কৰিছে গোটেই হৈ ৰবাচোন ৰবা এই গোটেই শাক পাচলি খোৱা বজাৰ কৰি আনিলে তাক ক'লো যে আলু দাইল তেল নিমখ পিঁয়াজ নহয় আনিবলৈ ক'লো হাতে হিয়া গোটেই একদম কি কয় শাক পাচলি গাল উঠাই লৈ আপুনি একে জেগাত বহি থাকিবহে জানে কি হয় দেখিছনে দুটাকে ল'ৰা তুলিলো এই দুটাই গোটেই দুটাই মোক এই খাম বুলি আহিলে খাম বুলি
পাহৰিছো তিনিটা নহয় আকৌ সম্পত্তি খোৱা এটা খোৱাকেইটা এতিয়া মোক খাম বুলি ল'লে এটা সেই ব্লেক লিষ্টত সোমাই দিছিলে আকৌ পাহৰি গ'লো প্ৰথমতে লাগে গোটেইখন ল'ৰাকে লাগে এতিয়া ল'ৰা হ'লত সি কেটকেটাইছে এই তই ছোৱালীজনী জন্ম দিবলৈ ক'লে জন্ম দিব নোৱাৰি এইবিলাক সৰুটোকে বোলে ছোৱালী বনাই পেলাও নেকি নি পেলাই মেচিনত হা এইটো গোটেই দুটা ছোৱালী নিচিনা ভাল গোটেই ল'ৰাকেইটা একদম শুনা চপা হেৰি এটা ভাঁজ দিছা এটা ভাঁজ ঐ দাদা কথা এটা পাতিবলৈ আছে তোৰ লগত কি আছে কি আছে মানে যে এই বাগানখনত যে হাঁচি কেইজোপা যে ৰুই থৈছিলোঁ যে মই এজোপা তাই বিকোঁ বুলি ভাবিছোঁ কিয় মোৰ পইচা কেইটামান বৰ দৰকাৰ হৈ আছে তোক কেলে লাগে সাজি সেইটো বিকিবলৈ মই আগফালে মাটিডোখৰত যে সেইডোখৰত আকৌ মই ব্ৰইলাৰ ফাৰ্ম খুলিম আকৌ দেই সেইডোখৰত ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ মোক হেৰি লাগে পইচা লাগে সেইটো কথা নহয় মোক মই হাঁচি বিকিম আজি মই মাতিছোঁ বিকিব নোৱাৰা সেইটো বিকিব নোৱাৰা বিকিম আকৌ মই বিকিব নোৱাৰা মানে নোৱাৰো মই বিকিমেই যোনটো কথা কৈছো সেইটো মই বিকিব নোৱাৰো মানে নোৱাৰো মই হাঁচি ৰুইছোঁ মই বিকিমেই কোনে তাত কি কয় মই ক'ব ন ইয়াক সাঁচি বিকাম ৰ তোক চালা ক'ত যা মই এনেই আহিছিলোঁ পকি পেলাই হাঁচি বেপাৰীটো মাৰিছিলোঁ আহিলে নাই বাৰু বিকিওৱা কথা যে কৈছিলি মই বিকিম মোক পইচা কেইটকামান লাগিছিলে নহয় দিবি নাই কিহৰ নহয় 2 টকামান লাগিছিলে চোলা পেনৰ কথা মোক নকবি মা পাপাও নিদিয়ে হাঁচি মই ৰুই থৈছোঁ মই বিকিম তয়ে বিকিবি মোক কেইটকামান দিবি মই তেতিয়া বিকাই দিম নহয় মই হাঁচি বেপাৰীটো মাৰি দিম এতিয়া মাতি দে ডাঙৰ উল্টা পুল্লা কৰিছে আকৌ তাৰ লগত মোক কাজিয়া হ'ব মই কৈ দিছোঁ আকৌ ডাঙৰতে কি ক'লে নিবিকিবলৈ কৈ আছে হাঁচি মই ৰুইছোঁ হাঁচি মই বিকিম যা তাক যদি কিবা উল্টা পুল্লা কয় মোক কথা কৰিবি যা মই বুজাই দিম যা মোক চোলাই দিবলৈ দিবি নাই যা মই চোলাইটো পাই গ'লো বাপেকে শুন কি হ'ল ডাঙৰ দাদাই কিবা হাতীৰ কথা কৈছিলে কি হ'ল তোৰ কাকো একো ক'বই নোৱাৰে দেখোন ৰাম মই এতিয়া সৰুটো শুনিছে নে কি হ'ল আমাৰ সেই ডাঙৰ পোনা ভগৰ বিয়াখন পাতিব লাগিছিলে নহয় বিয়া পাতিলেই নহ'ব নহয় সংসাৰ কৰিলে নহ'ব তিনিটাকে ল'ৰা তুলিলো এটাই আমাক ভাত খুৱাইছেনে কি হ'ল কথা এটা ক'বলৈ আছে মোক কি হ'ল দেখিলা দেখিছে মাতিব পৰা হ'ল আকৌ ডাঙৰ হ'ল উৰিব পৰা হ'ল কি হ'ল উৰিব পৰা হ'ল তেল বাঢ়িছে আমাৰ এই ডাঙৰটোকো মাতা বহি লোৱা এইখিনি কথা আছে ডাঙৰ পোনাকো মাতা মেল মিটিঙৰ কথা নহয় ডাঙৰ মাতা কি হ'ল কি হ'ল মোৰ কথাটো হ'ল আজি মই নিজে হাঁচি ৰুই থৈছিলোঁ তাই এজোপা বিকি পিনি মই এডোখৰত ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি কৈছিলোঁ ই বিকিব নালাগে বুলি কৈছে এতিয়া কথাটো হ'ল আমাক তিনিটাকে মাটি সমানে ভাগ কৰি দিব লাগে কি কথা কৈছে কি কথা কথা কৈছে তাই বোৱাই ঘটো বুলি কৈছে এই আছা চাই ল আমি ভাগকে থাকিম মুঠতে মাটি ভাগ কৰি দিব লাগে মই কাৰো কথা নুশুনো 22টা বয়সতে তেহেঁতৰ উৎপাত দেখিলি 3টা ল'ৰা তুলি মই এইয়া পানী মূৰত পানী লৈ আছো মই ৰুই থোৱা হাঁচি কেইজোপা বিকিবলৈ নিদিয়ে ডাঙৰ হ'লে বেলেগ কথা খাচী গছটো ইমানটো অকল ইমানটো হৈছে সেইজোপা কথা কোৱা নাই মই ডাঙৰ হৈ থকা যিজোপা কথা কৈছো কোনফালে দেখিলি তই ডাঙৰ হোৱা কিবা এটা কৰো বুলি ভাবিলেও কৰিব নোৱাৰো হিচাপৰ পৰা মই কৈছিলো নহয় ল'ৰা তোলাতকে ছোৱালী তোলাই ভাল ল'ৰাই নতয় আজিকালি ল'ৰাই নতয় ছোৱালী সমান হ'বই নোৱাৰে 3জনীকে ছোৱালী থকা দিন আজি মোৰ চব নদন বদন হ'ল এই তেজ খোৱাবে মোক চব ধ্বংস কৰি দিছে বুজিছা কিমান খং কৰিছে ক'লেতো নুশুনা মুঠতে মই কাম কৰা বুজিছা উলিয়াই দিয়া বুজিছা ইহঁতক মই জীয়াই থাকোতে গোটেই মাটি বাৰীবিলাক চব ঠিক কৰি যাব লাগিব মই সেইটোৱে কথা নহ'লে বৈ অনাৰ পিছত কটা মোৱা হয় একদম গোটেই ৰঙা ৰাঙলী হ'ব গোটেইখন এখন দেখিছ আজিকালি ল'ৰাবোৰ এইবোৰহে এইবোৰ ভাল কাম এটা কৰিব নোৱাৰ পঢ়া দীক্ষা যাব নোৱাৰ ইহঁতে আমাক মই এটা কথা কৈছো দেই মই কি ভুল কথা ক'লো ইনৌতো ভাগ কৰি দিবই লাগিব আৰু বোলে মই ৰুই থোৱা হাঁচি কেইজোপা ই বিকিবলৈ নিদিয়ে মই ইয়াৰ বাগানৰ পইচা আজিলৈকে খোজা নাই বিকিবলৈ নিদিয়া সেইটো কাম তুমি কথাই নকবা সি 10 তোমাৰ চব পইচা মোক দি থাইছে না পিতা চব দি থাইছে আন গীতা নিচিনা নহয় কি হ'ব সিহঁতে কয় কি কয় ঘৰতে ধিটিঙালি কোবাই ধিটিঙালি কোবাই শালিকিটো গোটেই উৰি গৈ ফুৰিব তাৰ কাৰণে পইচা দিব লাগে পইচা লাগে সি পঢ়িও শেষ কৰিলে BA পাছ কৰিলে এই 10 তোমাৰ পইচা কেইটা চব মোক দি থৈছে মই যদি এতিয়া কিবা এটা যদি ঘৰতে যদি মই কৰিব বিচাৰো যদি সেইটোকে যদি মই কৰিবলৈ নাপাওঁ কি কৰিম কি কৰি খাম মই
ইহঁতি মাটি বাৰী পাই বা ব্ৰইলাৰ ফাৰ্ম পালেগে দেখিছা দি দিয়ক বুজিছা নাই একদম ভাগ কৰি দি দিয়ক গোটেইকেইটাকে কি কোৱা হ'লে বুজিছা ৰিস্ক ল'ব নোৱাৰো দেই ময়ো ল'ব নোৱাৰো এইকেইটা ল'ৰাই মোক নতৰাই বুজিছ মোক এই ডাঙৰ ল'ৰাটো তৰালৈ এইটো কিন্তু মাটি আছে সেইটো মোৰ আকৌ কিন্তু একদম চকুৱা কপা আঁতৰ হ যা দেখিবলৈ মন নাযায় এইকেইটা জহনিকেইটা যায় মই একদম গোটেই তিনিটা সোণৰ লাড্ডু বুলি ভাবিছিলো হে এই গতি হ'লগে আই ঐ মই জানো সেই ক এইকেইটা আমাৰ ভাত নোখোৱা বুজিছা এইকেইটা আমাক ভাত নোখোৱা এটা ভাত নোখোৱা আমাক মাটি ভাগ কৰি দিয়া এতিয়া বুজিছা যি কয় মই হ'লে নোৱাৰো তই যে হাতী বেপাৰী কথা কৈছিলি মই হাতী বেপাৰী লৈ আহিছো আনিলি মোক চোলা কাটি তিনিদিন ক'ত আছে হাতী বেপাৰী ক'ত আছে এইবাৰ সাঁচি বেপাৰী পালেহি ঐ আইঅ ডাঙৰ হাতী বেপাৰী আনিবলৈ কৈছিলে হে হাতী বেপাৰী মই কৈছিলো এই লাও খোলাটো মোক চোলা দি দিবি নাই এই লাও খোলাটো বিকি থাকে যা ইহঁতি ঐ নতৰাই মোক নতৰাই মই সেইবোৰ নাজানো মই হ'লে মই সাঁচি বিকিবলৈ কৈছো দেই মই সেইবোৰ নাজানো যদি মাটি ভাগ কৰা ভাগ কৰা আমি দুইটা তুলি টোপোলা লৈ যাওঁগে ব'লা ইহঁতি ইয়াতে এৰো ইহঁতক আপুনি লগত যাওক কি পেঙাটি মাৰি ব'ল আছে সাঁচি বিকিবলৈ মোক চোলা পেন কিনি দিব চোলা পেন লাগিব কুকুৰৰ পোৱালিহঁত শুনিছে নে লগত যাওক ডাঙৰ ডাঙৰ কেইটা বিকি দি ক'ৰবাত দি দিব ঘৈণীয়েক হেঁতক লাইন বনাইছে বিকক ইহঁতক এজনী পকাইছে বোলে ভদ পিতেকে কৈছে হা সেইজনী খানো বোলে আইফোন নে কি লাগে সেই কিনিবলৈ হাঁচি বেচিব লাগে আপুনি পেকেট যাওক মোক কৈ দিছো হ'লে দেখিছ আইঅ মই হা? বিয়াখন পাতিম দেখিছ বুজিছে মাটি ভাগ কৰি দিয়াই ভাল নহ'লে এডাল কটা মৰা হ'ব দেখিছে নহয় এতিয়া গতি কি হৈছে সেইটোৱে কৰিব লাগিব বুজিছা উফ